সৰি পৰা ইলেক্ট্ৰন। এনেকৈ এদিন হঠাৎ ইলেক্ট্ৰন এটা সৰি পৰে আকাশৰ পৰা। কিয় কোনেও নাজানে। ইলেক্ট্ৰন আমাৰ প্ৰথম প্ৰেম। 14 বিলিয়ন বছৰ পুৰণি এই ভালপোৱা। আজি বহুদিনৰ পৰা চাৰ্ণৰ পদূলি শুঙি ফুৰিছোঁ। ইলেক্ট্ৰনৰ গোন্ধেৰে আমোলমোল পদূলি। শাৰী শাৰী ষ্ট্ৰীট লাইটৰ পোহৰত ফোটনবোৰে নাচি উঠে, জোনাকে গান গায়, জোন গলি বৈ যায়। ঠিকনাবিহীন জোনাকী পৰুৱাই কিয় জানো কৃষ্ণ গহ্বৰত ঠিকনা বিচাৰি হেৰায়, এন্ধাৰত জোনাক লুকায়। এন্ধাৰে এদিন সুধিলে বেটাৰ হাফ ক'ত থাকে ইলেক্ট্ৰনৰ। পোহৰে জানে সেই প্ৰেম কাহিনী। পোহৰে চিনে প্ৰেমিক পজিত্ৰন্তী। হেঁপাহৰ পোহৰ জ্বলি যেতিয়া ছাই হয়, জোনবাইৰ বুকুত শুই সিহঁতে আকাশৰ তৰা গণে। ক'ৰ পৰা জানো এচাটি পোহৰ ভাহি আহি সৰি পৰে ইলেক্ট্ৰন নীৰৱে অকলশৰে।